গৰম পানী খালে কি হয় পেটৰ বেমাৰ ভাল হয় পিঠা খাইছা অংগনবাদী কেন্দ্ৰ আমি কেন্দ্ৰলৈ কিয় আহো লিখা পঢ়া কৰিবলৈ আহো খেল ধেমালি কৰো আমি জানা হওক ডাঙৰ স্কুলত ভালকে পঢ়া কান্দিলে ছোৱালী মানুহ বেয়া বুলিব নোৱাৰা হ'ব ইছানেতো নাকান্দিছে ইছান ভাল ইছানে কান্দিছে নেকি নাই কান্দা ইছান ভাল নাকান্দে ইছান চাবিছো ইছান নাকান্দে এটা পঢ়িব পাৰিব ইছান নাকান্দে মায়ে খালো দেই মায়ে আমাৰ ঘৰৰ নহয় আমাৰ ঘৰৰ মাৰা ইছান নাকান্দে চলি পঢ়িব নোৱাৰে লিখিব নোৱাৰে কি হ'ব ডাঙৰ স্কুলত গ'লে এই ৰকম মাৰিবা কি কৈছিলে অংগনবাদী কি কৈছিলি এবিচি মাতা ক'ত কৈছিলি বাবা অংগনবাদী একদম মৰম কৰিব যদি 1 2 নাজানে কি হ'ব মানে চব পাহৰি যাবা হয় নহয় মই ৰং কৰিব দিওঁ লিখিবলৈ দিওঁ হয় নহয় গামোচাৰে কি কয় চাফ চিকুণ হৈ থাকিলে আমি কি কৰিব লাগে আমি চাফ চিকুণকৈ হ'ব লাগে লেতেৰা হ'লে মানে আমাৰ বেমাৰ হ'ব নখ চাওঁ অলপমান আছে দেই নগে বহি